গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ দোকানত কেনেকৈ আহিব লাগে এইটো শুনি লওক মানে এটা শ্বৰ্ট ভিডিঅ' বনাই আছে আপোনালোকে সেইটো চাব পাৰে চাই লওক তো গাইজ আকৌ এটা ষ্টকলৈ আপোনালোকক স্বাগতম জনালোঁ এই চাব পাৰে আপোনালোকে ৰেডমি নোট 5 প্ৰ' একদম ধুনীয়া কণ্ডিশ্যন 2 মান্থ ৱাৰেণ্টি পাই যাব আপোনালোকে 5500 লিখা আছে অনলি 4500 পাই যাব এইটো 4GB ৰেম হ'ব চাই লওক অন আছে অল অৰিজিনেল ডিছপ্লে পাই যাব কোনো ডুপ্লিকেট নহয় 464 ৰেম ৰম হ'ব আৰু এটা চাব পাৰে আপোনাৰ প'ক' F1 6128 আগতে দেখাইছিলোঁ 664 এইটো চাব পাৰে 6128 7000 লিখা আছে অনলি পাই যাব 6000 পাই যাব 6128 প'ক' F1 ধুনীয়া কণ্ডিশ্যন ৰেড কালাৰত আছে এইটো চাব পাৰে প'ক' M3 এটাই আছে আৰু মডেল আহি আছে বাৰু মই দেখাইছিলোঁ আপোনাৰ ট্ৰেইলাৰৰ কাৰণে প'ক' M3 7500 লিখা আছে অনলি 6128 মডেল হয় এইটো পাই যাব অনলি 6500 পাই যাব এইটো 6GB ৰেম 128 মেগাপিক্সেল প'ক' M3 তাৰপিছত ৰেডমি চাই লওক এইটো ৰেডমি নোট 5 প্ৰ' 664 আছে 6000 লিখা আছে অনলি 5000 পাই যাব এইটো আৰু নোট 6 প্ৰ' আছে এইটো 464 5500 লিখা আছে অনলি এইটো 4800 পাই যাব ৰেডমি নোট 6 প্ৰ' চাই লওক ডিছপ্লে কোৱালিটি ডিছপ্লে বেলেগ বেলেগে নোট 5 প্ৰ' নোট 6 প্ৰ' ডিছপ্লে ডিফাৰেঞ্চ থাকে পিছফালৰ দেখাখিনি একেই হয় কি এইবিলাক চাব পাৰে নোট 6 প্ৰ' চেম দামত আহি যাব আপোনালোকৰ এইটো 464 নোট 6 প্ৰ' 4500 পাই যাব তাৰপিছত নোট 6 প্ৰ' 464 5500 লিখা আছে 4500 পাই যাব ধুনীয়া কালাৰ অপশ্যন পাই যাব এইবিলাক চাই লওক আৰু বাকী ষ্টক আপোনালোকে জানে ইয়াতে আছে আগৰ ভিডিঅ'বোৰ মই লাগে এটাচ কৰি দিম আপোনালোকে চাই ল'ব এইবিলাক ষ্টক আছে এইবিলাক দেখাইছোঁ মই যোৱা ষ্টকত এইবিলাক আইফোন দেখাইছোঁ 8 দেখাইছোঁ এইটো 8 আছে এইটো AC 2020 আৰু ষ্টক আছে আপোনালোকক চাই লওক আজি আহিছে এইখিনি ষ্টক দেখাই দিওঁ সেইটো চাই লওক এইটো অপ' A31 464 অপ' A31 464 এইবিলাক পাই যাব অনলি 6000 কৰি প'ক' X3 আহিছে 6128 এইবিলাক আহি যাব অনলি আপোনাৰ 8000 পাই যাব প'ক' X3 6128 প'ক' X3 6128 ষ্ট'ৰেজ হয় সেইটো কাৰণে অলপ দামটো বেছি আহিছে অনলি পাই যাব আপোনালোকে 8000 পাই যাব প'ক' X3 6128 ষ্ট'ৰেজ তাৰপিছত ৰেডমি 8 চাব পাৰে এইবিলাক ৰেডমি 8 আপোনালোকে পাই যাব অনলি 4800 পাই যাব 4GB ৰেম ৰেডমি 8 দেখা খুবেই ধুনীয়া কণ্ডিশ্যন হৈ আছে চাব পাৰে এইবিলাকত 1 মান্থকৈ ৱাৰেণ্টি পাই যাব প'ক' F1 আকৌ দেখাইছিলোঁ আকৌ আছে এইবিলাক চাই লওক ষ্ট'ৰেজ এইবিলাক 664 হয় তো এইবিলাক চাব পাৰে 664 অনলি 6000 পাই যাব তাৰপিছত অপ' A54 6128 আছে এইটো চাই লওক এইটো পাই যাব অনলি 7500 এইটো আছে অপ' A54 6128 অনলি 7500 পাই যাব তাৰপিছত ৰেডমি 10 প্ৰাইম চাব পাৰে 10 প্ৰাইম 464 হয় এইটো পাই যাব অনলি 6500 অপ' কৈছোঁৱে মই অনলি পাই যাব 464 6000 তো গাইজ আজিলৈ এইখিনি আৰু বাকী ষ্টক আছে আপোনালোকে জানে এইবিলাক ষ্টক আছে আৰু ষ্টক আহি আছে সৰু সৰু আপডেটৰ কাৰণে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কাৰোবাক যদি লাগে বুক কৰিব ঠিক আছে ধন্যবাদ তো গাইজ সৰু এটা ষ্টক ৰহিলোঁ আপোনালোকৰ মাজত যিহেতুকে আমি আছোনে নাই আপোনালোকে জানে বিহুৰ পিছত বিহুত যিহেতুকে আপোনালোকে বহুত ছাপোৰ্ট কৰে বহুত মৰম দেখালে সেইটোৰ বাবে অশেষ ধন্যবাদ আপোনালোকক জনাইছোঁ আৰু এতিয়া যিহেতুকে বিহু খতম তো আৰু নেক্সট অফাৰ আহি আছে আপোনালোকৰ আমাৰ মাহটোৱে ফুল মাহ থাকিব আজিকালি অফাৰ থাকিবই ভিডিঅ' আহি থাকিব সৰু ডাঙৰ এনেকুৱা ভিডিঅ' আহি থাকিব আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ আগৰ ষ্টকবোৰ আপোনালোকে চাব পাৰিব ষ্টক আছে মই দেখুওৱা নাই কিয়নো আগৰ ভিডিঅ'ত মই দেখাইছোঁৱে লাগিলে এইবিলাক ষ্টকৰ মই ভিডিঅ'টো আপোনাক এটাচ কৰি দিম এইটো ভিডিঅ'ৰ লগত চাই লওক ষ্টক আছে তাৰপিছত অলপ আজি ষ্টক আহিছে দেখাই দিওঁ সেইবাবে যিহেতু বহুতে সুধি আছে যে 11X দাদা পাম একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন পাই যাব আপোনালোকে 11X 6128 চাই লওক ডিছপ্লে চাওক এটাও ডুপ্লিকেট নহয় চব অৰিজিনেল হয়
একদম গুড়ি কণ্ডিশ্যনত কাম কৰি আছে আহক আৰু লৈ যাওক চাই লওক ৰেম ৰম চাই লওক 6128 জানো যোনে জানে 11Xৰ কিমান প্ৰচেছৰ আছে আপোনালোকে জানে গেমিং ফোন হয় এইবিলাক কেমেৰা খুবেই ধুনীয়া ডিছপ্লে এমুলেট হয় তো কণ্ডিশ্যন চাব পাৰে এটাও স্ক্ৰেচ নাই কালাৰ দুটা কালাৰত আছে আপোনালোকে আৰু যদি লাগে আমি আনি দিম আহি আছে সেইকাৰণে আমি এইবিলাক ষ্টক দেখাইছোঁ আপোনালোকক চাই লওক ৰেডমি 11X 6128 এইবিলাক প্ৰাইচ আপোনালোকৰ 13,500 কৰি আহি যাব তাৰপিছত K50i খুবেই ডিমাণ্ডিং ফোন হয় ৰেডমি K50i চাওক অৰিজিনেল ডিছপ্লে 144 ডিছপ্লে হাৰ্জ আছে এইটোত তাৰপিছত এইটো চাই লওক K50i 6128 ভেৰিয়েণ্ট পাই যাব আপোনালোকে অনলি 13,500 তাৰপিছত যদি আপোনালোক K20 Pro লাগে K20 লাগে এইবিলাকো এভেইলেবল আছে বৰ্তমান আহি আছে K20 Pro এইবিলাক ডাঙৰ ভিডিঅ' এটা দি দিম বাৰু এইটো চাই লওক এইটো পাই যাব অনলি আপোনালোকে 8,500 পাই যাব 664 K20 তাৰপিছত OnePlus চাব পাৰে OnePlus প্ৰাইচ ড্ৰপ কৰাই দিছোঁ অলপ OnePlus যদি আপোনালোকে OnePlus 8 128 লয় এইটো 1256 হয় 1256 যদি আপোনালোকে লয় তেতিয়াহ'লে আপোনাৰ এইটো প্ৰাইচ আহি যাব আপোনালোকৰ অনলি 14,500 আৰু যদি কোনোবাই 8 128 ল'ব বিচাৰে তেতিয়াহ'লে এইটোৰ দাম আহিব আপোনালোকৰ অনলি 13,000 5G নে এইবিলাক 5G এইবিলাক চব 5G হয় যদিও 5G ইয়াত নাথাকে আপডেট দিয়াৰ পিছত 5G আহি যায় কিছুমান মানে এইবিলাক চলোৱা নাইতো ফোনবিলাক তো ইয়াতে যাবা এনে তোমাৰ 5G নচলিব পাৰে যদি মানে পুৰাণা আপডেটত চলি আছে ইয়াতে যাবা আপডেটটো দি দিলে হ'ল আপোনাৰ 5G চলি যাব টেনশ্যন ল'ব নালাগে আমাৰ তাতে আহিবা আমাৰ ফ্ৰী ৱাইফাই আছে লগাই দিম আপডেট কৰাই ল'বা তাৰপিছত নেক্সট আপোনাৰ আছে এইটো S21 FE লাইক এ ব্ৰেণ্ড নিউ কণ্ডিশ্যন এটাও স্ক্ৰেচ নাই আপোনালোকে ল'ব পাৰে তো চাই লওক 6128 হ'ব চৰি 8128 হয় এটাও স্ক্ৰেচ নাই ইয়াৰ কথা জানে আপোনালোকে 888 স্নেপড্ৰেগন হয় তো ইয়াৰ প্ৰাইচ আপোনালোকৰ আহি যাব কিমান দি দিওঁ এইটো অফাৰ এইটো দি দিয়া 21 মান দি দিয়া বাহ 20,500 দি দিম 20,500 অ'কে তাৰপিছত আপোনালোকে চাব পাৰে এটা বেক পেনেল ফাটি আছে OnePlus 8 হয় অলপ স্ক্ৰেচ আছে এইটো অফাৰ দি দিম অনলি 7,500 ঠিক ডিছপ্লে অৰিজিনেল আছে আপোনালোকে দেখাই দিওঁ অ'কে ক'ব পাৰে ডিছপ্লে দিবলগীয়া ডিছপ্লে চাই লওক ডিছপ্লে টুটন চাই লওক অৰিজিনেল আছে কেমেৰা খুবেই ধুনীয়া আছে জাষ্ট বেক পেনেলটো পেনেল ক্ৰেক আছে এইটো 64 ষ্ট'ৰেজ হ'ব আচ্ছা ঠিক আছে এইটো কিমান অফাৰ দিছিলে এইটো ডিলত 7,500 7,500 আইফোন 8 লৈ যাওক তাৰপিছত এইটো চাব পাৰি S20 লাইক এ ব্ৰেণ্ড নিউ এটা স্ক্ৰেচ নাই চাই লওক এইটো ডিছপ্লে চাই লওক টুটন চাই লওক অন আছে তাৰপিছত আপোনালোকক 64 হয় ভেৰিয়েণ্ট 83 বেটেৰিয়েল একদম জেনুইন বেটেৰী লগোৱা আছে কোনো চেঞ্জ নাই 83 বেটেৰিয়েল এইটো অনলি আপোনালোকৰ আহি যাব 11,000ত S20 পাই যাব আপোনালোকে আৰু এইটো পাই যাব 4,500 টকাত 6S 4,500 4,500 পাই যাব তাৰপিছত চাব পাৰে এইটো আগৰ ভিতৰত দেখাইছিলে এইটোৱে নে বেলেগ এই বেলেগ মডেল আহি থাকে আমাৰ এটা দুটা আনি থাকোঁ যিহেতুকে কাষ্টমাৰে কৈছে দাদা এইটো লাগেই মোক আচ্ছা আচ্ছা যিহেতুকে লাগে আমি আনি দিওঁ বেছি নানো এইবিলাক মডেল বেছি নচলে কাৰণ চবে নলয় যোনে লয় সি মোক এডভান্স পইচা দি দিয়ে মই আনি দিওঁ কাৰোবাক যদি লাগে তেতিয়া এইটো চেল হৈ যায় এইটো আনি দিয়া হ'ব টেনশ্যন ল'ব নালাগে প্ৰাইচ কিমান আহিব এইটো প্ৰাইচ এইটোৰ আপোনাৰ এইবাৰ আৰু ডিছকাউণ্ট কৰাই দিম অনলি 13,500 13,000 লৈ যাওক ডিউৱেল ট্ৰিপল স্ক্ৰীন এইটো এটা স্ক্ৰীন আছে আচ্ছা ইয়াতো স্ক্ৰীন আহিব আৰু ফুল কৰি দিয়ে ইয়াতো স্ক্ৰীন আহিব ইয়াতো স্ক্ৰীন আহিব ইয়াতে যিকোনো ইউজ কৰিব ইয়াতে আপুনি কেমেৰা ইউজ কৰিব পাৰে চাই লওক আচ্ছা অকল নহয় যে তোমাৰ মাল্টিপল কাম কৰিব পাৰিব আপোনালোকে কেমেৰা ইউজ কৰিব পাৰে ইয়াতে আপুনি কিবা কি চাব পাৰিব ঠিক আছে আজিলৈকে এইখিনি ধন্যবাদ